सुरेन चन्द्र बर'आ खौरांगिरि मेल खुंदों। प्रतिबिम्ब लाइफआ आंनि सायाव फोसावनाय रादाबा नंखाय। आंनि सायाव बिब्दि खौरां फोसावनायखौ बन्द खालामनांगौ। निउज पर्टेलफ्रा जानला मानला रादाब फोसावनायखौ बन्द खालामनांगौ। मोनसे भाइरेल भिडिअ थांनाय 28 आगस्ट खालाराव प्रतिबिम्ब लाइफआ सुरेन चन्द्र बर'नि मोनसे रादाब हगारनाया नंखाय, जाय रादाबा 20-22 बोसोरनि सिगां सोरबा सासे सुबुंनो हा फाननानै हा नामजारि होआखै होनना अजद होदों। बे भिडिअनि थार जाथाया जादों बागदबा गामिनि दुर्गेश्वर बर' आरो गिरेन बर'आ बे एखे गामिनिनो रान्दि आइजो फुलिसरि आरो रैमालि बर'नि हाखौ बन्दकआव लाना सोलो बाहायना हाखौ सेना लानो नागिरदोंमोन। 12 बोसोरनि उनाव बन्दक होनाय हाखौ सुख'नो नागिरो, अब्ला सानैबो बिदा फंबाया बायदिसिना सोलो बाहायना हाखौ सुख'जायाखैमोन। राहा गोथे जाना सानैबो आइजोआ सार्कोल अफिसारनो आर'जलाइ होयो। उनाव गासैबो फोरमान बिलाइनि आनजाद नायना हाखौ फुलिसरि आरो रैमालिनो गथायना होयो। बै समावनो सानैबो बिदा फंबाया रागा जोंना सार्कोल अफिसावनो आंखौ रागा जोंना गाज्रि रावजों रायो आरो बायदिसिना आखु दिन्थियो। बे भिडिअआ मोनसे राजखान्थियारि खैसार। आं बिब्दि गुन्डागिरि खालामाखै होननानै फोरमायो खौरांगिरि मेलाव। बे रादाबा बिटिसिनि चिफ हाग्रामा महिलारिनि मुं सुनायखौ आं गोख्रों रावजों सोंखारिदों आरो बियो मिशन 2020खौ फेलें खालामनायनि षड़यन्त्र होनना सुरेन चन्द्र बर'आ खौरांगिरिनि मेलाव फोरमायबावो। प्रतिबिम्ब लाइभखौ बेबायदि खौरां फोसावनायनिफ्राय गोजानाव थानो थाखाय खावलायो सुरेन चन्द्र बर'आ। उनाव बेबायदि नंखाय खौरां फोसावोब्ला आयेननि राहा लानाय जागोन होनना फोरमायो सुरेन चन्द्र बर'आ। नमस्कार, मोर आजिर संबाद मेलर माध्यमेरे कोनो সংবাদ কর্মী আৰু অসমবাসীলৈ মই আন্তৰিক ধন্যবাদ যাচিছোঁ। গণতন্ত্ৰ চতুৰ্থ স্তম্ভ বোলে আমি সংবাদ মাধ্যমক চবে জানে। সেয়েহে আমি সকলোৱে সংবাদ মাধ্যমক সন্মান কৰি আহিছোঁ আৰু অদূৰ ভৱিষ্যতত সন্মান কৰি যাম। কিন্তু দুৰ্ভাগ্যজনকভাৱে বৰ্তমান সময়ত কাঠফুলাৰ দৰে গঢ়ি উঠা কিছু নিউজ পৰ্টেলত দায়িত্বহীনভাৱে যধে মধে নিউজ প্ৰচাৰ কৰা কাৰ্যই আমাৰ সমাজত বিৰূপ প্ৰভাৱ পেলোৱাৰ কাৰ্য পৰিলক্ষিত হৈছে। হাস্যকৰ কথা, ইয়াৰে এটা উদাহৰণস্বৰূপে প্ৰতিবিম্ব নিউজ পৰ্টেলে মোৰ এটা ভিডিঅ' ক্লিপক লৈ মোৰ বিৰুদ্ধে সম্পূৰ্ণ মিছা আৰু ভিত্তিহীন বাতৰি এটা যোৱাকালি 28/8/2019 তাৰিখ বুধবাৰে পৰিৱেশন কৰিছে, যাক মই তীব্ৰ গৰিহণা দিয়াৰ লগতে ধিক্কাৰ দিছোঁ। কাৰণ যি ভিডিঅ' ক্লিপটাক লৈ 20-22 বছৰ আগতে মই কোনোবা এজনক মাটি বিক্ৰী কৰি মাটি নামজাৰি নিদিয়াকৈ গুণ্ডাগিৰি কৰি প্ৰশাসনক হাতত লৈ মাটি আকৌ পুনৰ দখল কৰাৰ কথা প্ৰকাশ কৰিছে। আচলতে এই ভিডিঅ' ক্লিপৰ আঁৰত থকা লংপট বাগদবা গাঁৱৰ দুৰ্গেশ্বৰ বড়ো আৰু গিৰেন বড়োৱে একে গাঁৱৰে বিধৱা মহিলা ফুলেশ্বৰী আৰু ৰৈমালী বড়োৰ মাটি বন্ধকত লৈ বলপূৰ্বকভাৱে দখল কৰিবলৈ চেষ্টা চলাইছিল। যেতিয়া 10 আৰু 12 বছৰৰ পিছত বিধৱা দৰিদ্ৰ মহিলা দুগৰাকীয়ে বন্ধকী মাটিৰ দ্বাৰা উলিয়াব বিচাৰিছিল, তেতিয়া এই লংপট দুই ককাই ভাইয়ে বিভিন্ন অজুহাত দেখুৱাই এবছৰ ধৰি ঘূৰাই আছিল। অৱশেষত উপায়হীন হৈ মহিলা দুগৰাকীয়ে চক্ৰ বিষয়াৰ ওচৰত গোচৰ দিব লগা হৈছিল আৰু চক্ৰ বিষয়াৰ দুয়ো পক্ষক লৈ 3বাৰকৈ লৈ শুনানি দিব লগা হৈছিল। অৱশেষত মাটিৰ নথি পত্ৰ পৰীক্ষা কৰি চক্ৰ বিষয়াই প্ৰকৃত মাটিৰ গৰাকী দৰিদ্ৰ মহিলা দুগৰাকীক সমজাই দিয়ে।
ইয়াৰ পিছত চক্ৰ বিষয়াৰ পথালিৰ পৰা উভতাই আহি লাজে অপমানে খঙত অগ্নিগৰ্ভা হৈ সেই লংকত ককাই ভাই দুয়োগৰাকীয়ে মোক কাৰ্যালয় বাৰাণ্ডা পাই অপদস্থ কৰি মোৰ লগত কাজিয়া লিপ্ত হয়। ইয়াকে লৈ প্ৰতিবিম্ব নিউজ পৰ্টেলৰ ভণ্ডামী গড়েশ্বৰত কোনোবা এজন সাংবাদিকে ভিডিঅ' ক্লিপটো সজাই মিলাই মোক পুলিচ প্ৰশাসনক লগত লৈ সস্তীয়া হিন্দী ছবিৰ দৰে গুণ্ডাগিৰি দাদাগিৰি কৰা বুলি মিছা অভিযোগ আনিছে। বোধহয় কাৰোবাৰ লগত বুজন পৰিমাণৰ ধৰ অংক কৰি মোক সমাজৰ আগত হেয় প্ৰতিপন্ন কৰি BTC প্ৰধান হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ দ্বিতীয় প্ৰাৰ্থী বুলি কৈ একাংশ সাংগ মাংগ লগত লৈ মিছন 2020 অভিযানটো বিফল কৰিব